এই ৰঞ্জন ছাৰ, এটা নিশা নহয় আচলতে, পুৱা হৈছে 4:30 বাজিছে। আমি এয়া শিক্ষক দিৱস উপলক্ষে সৰ্বপল্লী ৰাধাকৃষ্ণৰ প্ৰতিমূৰ্তি বড়োকা ভাস্কৰ্যৰে দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। অৱস্থা খুবেই কাহিল আমাৰ, বৰষুণ। যেনে তেনে আমি এনেকৈ অস্থায়ীভাৱে এটা তম্বু ইয়াত তৰি লৈ কামখিনি আগবঢ়াই লৈছোঁ। আমাৰ ৰঞ্জন ছাৰে মানে অন্তিম যি আমাৰ কামখিনি কৰি আছে। এইডাল অকণমান পুতি দিয়াচোন, ঘূৰিছে আমাৰ ঘনশ্যাম ছাৰ, শ্লিপ মাৰি দিব। ইফালে আমাৰ যিচু ছাৰ, পুতি দে লাল ছাৰ, ক'ত পুতি দিম? অলপ ঠেলি দিয়ে। এইটো ক'ত যাব? তাত ব্লক ইটা নাই জানো? ৰঞ্জন ছাৰ, এইটো একো নহয়। কেনেকুৱা লাগিল কলিয়াবৰত শিক্ষক দিৱসৰ এই কামটো কৰি? কেনেকুৱা লাগিল? এইটো এটা নতুন এক্সপিৰিয়েঞ্চ হ'ল আজি ৰাতি হয়নে? বৰষুণৰ বতৰত। অস্থায়ী তম্বু তৰি লৈ মানে সকলোৰে কাৰণে এইটো মানে এটা মানে নতুন অভিজ্ঞতা হ'ল। আমাৰ অলপ কষ্ট হৈছে, আমি এনেকৈ কিবা কিবিকে মানে মেনেজ কৰি পেলাই বাঁহ চাহ যদি থাকি যায় আমি খুবেই আনন্দিত হওঁ। এতিয়া মই ইন্দ্ৰ ভগৱানক এটাই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ যে আপুনি কৃপা কৰি এই মটৰটো বন্ধ কৰি দিয়ক। এই আপুনি মটৰ যোনটো হাফ লাইনত চলাই আছে এতিয়া, এই হাফ লাইনৰ মটৰটো আপুনি বন্ধ কৰি দিয়ক আৰু আমাৰ এই কামটো যাতে সফলমণ্ডিত হয় সেইটোৱে আশা ৰাখিছোঁ। ধন্যবাদ। যিচু ছাৰ আছে, নমস্কাৰ। কেনেকুৱা পাইছে কাম কৰি? কাম কৰি খুবেই আনন্দিত, খুবেই ফূৰ্তি লাগিছে আজি বৰষুণৰ বতৰত কাম কৰি পেলাই। হয়নে? এফালে আমাৰ দালাল ছাৰ, হয় হয়, ঠিকে আছে ছাৰ? ঠিকে আছে ছাৰ। এই পুৱাৰ ভাগত এই বৰষুণ জাকে অকণমান অসুবিধাত পেলাইছে বাৰু, হয় হয়, বাকী চলি আছে ইয়াত। ঠিক আছে। এই আমাৰ চেষ্টা, আমি আশা কৰোঁ বৰষুণে যাতে বেছি অসুবিধা সৃষ্টি নকৰে। ধন্যবাদ সকলোলৈ।